হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আহিলোঁ আপোনালোকৰ ওচৰলৈ, একদম বেয়া নাপাব। আৰু এয়া আহিলোঁ ভণ্টিহঁতৰ লগত মই অলপমান বজাৰ কৰিবলৈ। ভাল লাগিছেনে কাপোৰবিলাক ক'বচোন, আৰু কিয় বজাৰ কৰিছোঁ মই আপোনালোকক সোনকালে এটি ব্লগত ক'ম। আৰু এয়া আমি কাপোৰ চাই আছোঁ ফেঞ্চি বজাৰত থকা মোহিনী আৰু চিল্কালয়ত চাইছিলোঁ চাগৈ এইকেইখন। আৰু অলপমান নিজকে ফ্ৰেছ কৰি ল'লোঁ, এয়া খাই লৈ পেলাই আহিলোঁ ফেঞ্চিত আৰু দুটামান বজাৰ কৰিবৰ বাবে ইটো সিটো অলপ চালোঁ। এয়া আহিছিলোঁ মছজিদ গলিত আৰু নিজৰ বাবে অলপমান কিবাকিবি অলপমান চাই ল'লোঁ। একদম গা বেয়া জানেনে, মুখখনৰ একদম অৱস্থা নাই, দেখিছেই নহয়। তথাপিও আমাৰ ভণ্টিহঁতক বজাৰ কৰি পেলাই নহয়, আৰু কি বজাৰ কৰিলে মই পিছত আপোনালোকক এটা ব্লগত দেখুৱাম, আপোনালোকে চাব নিশ্চয়। আৰু লগতে মই খাই ল'লোঁ অলপমান মোৰ ফেভৰেট বস্তু। আপোনালোকৰ ফেভৰেট হয়নে নহয় মোক প্লিজ কমেণ্ট কৰি পেলাই জনাব। আৰু ৰিটাৰ্ণ হ'লোঁ ইয়াৰ ৰুমলৈ, আৰু ফাইনেলি মই মোৰ ৰুম পাই গ'লোহি। আপোনালোকক অলপমান দেখুৱালোঁ, তাকে আকৌ এটা নেক্সট মিনি ব্লগত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।